নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কেচি গুৰুলৈ। 29 এপ্ৰিল 2020। হয়তো আপোনালোকে নিশ্চয় জানিছে মই কি ক'বলৈ ওলাইছোঁ। যিসকলে নাজানে তেওঁলোকক ক'বলৈ লৈছোঁ যে 29 এপ্ৰিল 2020 এটা ডাঙৰ এষ্ট্ৰইডে পৃথিৱীত খুন্দা মাৰিব, যাৰ ফলত ইয়াত বাস কৰা মানৱ জাতি আৰু অন্যান্য প্ৰাণীৰ বিনাশ হ'ব। এনেকুৱা এটা সংবাদ ছ'চিয়েল মিডিয়াত বহুত ভাইৰেল হোৱা দেখা গৈছে। কিন্তু এই ঘটনা কিমান দূৰ সত্য জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাওক। প্ৰথমতে এই সংবাদটো এখন ইংলিছ কাকতত প্ৰকাশ পাইছিল, য'ত কৈছিল যে 29 এপ্ৰিল 2020 তাৰিখে 52768 OR2 নামৰ এটা এষ্ট্ৰইডে পৃথিৱীৰ লগত খুন্দা খাব। ইয়াত যিটো এষ্ট্ৰইডৰ কথা কোৱা হৈছে, এই এষ্ট্ৰইডটোৰ স্পেচ চাইণ্টিষ্টসকলে এতিয়াৰ পৰা নহয় 20 বছৰ আগৰ পৰাই চকু দি আছিল। ইয়াক 1998 চনতে আৱিষ্কাৰ কৰা হৈছিল আৰু বহু সময় আগৰ পৰাই এই এষ্ট্ৰইডৰ বহুত তথ্য বিজ্ঞানীসকলৰ লগত আছিল। যেনে এই এষ্ট্ৰইডটোৰ ব্যাস 41 কিলোমিটাৰৰ আশে-পাশে, যিটো সচৰাচৰ মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতাৰ আধা, আৰু ইয়াৰ গতি প্ৰায় 31,000 কিলোমিটাৰ প্ৰতি ঘণ্টা, যিটো পৃথিৱীৰ আটাইতকৈ গতিবেগী এয়াৰক্ৰাফ্ট X-15ৰ গতিৰ 4 গুণৰো বেছি হয়। যদি আধা হিমালয় সমান ডাঙৰ এষ্ট্ৰইড ইমান স্পীডেৰে পৃথিৱীত খুন্দা মাৰে, তেন্তে পৃথিৱীৰ ধ্বংস হোৱাটো নিশ্চিত। কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন এইটো নহয় যে ই কিমান ডাঙৰ বা ইয়াৰ গতি কিমান। আচল কথাটো হ'ল যে ই পৃথিৱীত খুন্দা মাৰিবনে নামাৰে। ইয়াক জানিবলৈ আমি কিছুমান অফিচিয়েল ৰিপৰ্টৰ ওপৰত নজৰ দিব লাগিব। এষ্ট্ৰইড ৱাটছৰ অফিচিয়েল টুইটাৰ একাউণ্টৰ পৰা পোৱা তথ্য অনুসৰি এই এষ্ট্ৰইডটো 29 এপ্ৰিলত পৃথিৱীৰ পৰা প্ৰায় 3.9 মিলিয়ন মাইলছৰ পৰা 6.2 মিলিয়ন কিলোমিটাৰ দূৰেৰে পাৰ হৈ যাব। অৰ্থাৎ পৃথিৱীৰ পৰা প্ৰায় 40 লাখ কিলোমিটাৰ দূৰেৰে ই পাৰ হৈ যাব। পৃথিৱীৰ পৰা চন্দ্ৰলৈ দূৰত্ব প্ৰায় 3,84,400 কিলোমিটাৰ। ইয়াৰ পৰা ইয়াকে বুজিব পাৰি যে এই এষ্ট্ৰইডটো যেতিয়া পৃথিৱীৰ কাষেৰে পাৰ হ'ব, তেতিয়া ইয়াৰ দূৰত্ব পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ 10 গুণ বেছি হ'ব। ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে এই দূৰত্ব কিমান বেছি। হয়তো আপোনালোকে ভাবিছে যে আৰে ভাই, আমি তোমাৰ কথাটো কেনেকৈ বিশ্বাস কৰোঁ। তো সেইসকলক মই ক'ব খোজোঁ যে স্পেচৰ লগত জড়িত সকলো ধৰণৰ খবৰৰ বাবে সকলোৱে নাছাক বহুত বিশ্বাস কৰে। গতিকে আমি এইটোও চাই লওঁ যে নাছাৰ এই এষ্ট্ৰইড সম্পৰ্কে মতামত কি। এষ্ট্ৰইডৰ লগত জড়িত যিকোনো তথ্যৰ বাবে নাছাৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে সকলো ধৰণৰ তথ্য পাব। এই ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম। হয়তো এতিয়া আপোনালোকে জানিব পাৰিছে যে এই এষ্ট্ৰইডটো পৃথিৱীৰ ওচৰেৰে পাৰ হৈ যাব। যদিহে এনেকুৱা বিশাল এষ্ট্ৰইড পৃথিৱীত খুন্দা মাৰে, তেতিয়া কি হ'ব বাৰু? হয়তো ইতিহাস ইয়াৰ সাক্ষী আছে। যিহেতু এষ্ট্ৰইডে ডাইনাছৰৰ দৰে বিশাল প্ৰাণীক এই পৃথিৱীৰ পৰা সম্পূৰ্ণৰূপে শেষ কৰি দিছে, তেন্তে পৃথিৱীৰ পৰা মানুহক শেষ কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়। আমি টেকন'লজিত যিমানেই এডভান্স নহওঁ কিয়, কিন্তু বিশ্ব ব্ৰহ্মাণ্ডৰ নজনা বিপদ কিমান ডাঙৰ হয় এইটো আমাক কোনেও ক'ব নোৱাৰে। কিন্তু 29 এপ্ৰিলৰ বিপদৰ পৰা আমি সম্পূৰ্ণৰূপে মুক্ত। আৰু যদিহে আমি কোনো এষ্ট্ৰইডক গুৰুত্ব সহকাৰে ল'ব লাগে, তেন্তে সেইটো হৈছে এপ'ফিছ, যিটো 10 এপ্ৰিল 2029 পৃথিৱীৰ সৈতে খুন্দা খোৱা কেৱল 2.7% চান্স আছে। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।